কুৱেশ্যন নাম্বাৰ 1 কিমান বয়সৰ পৰা মহিলাই মিলন নকৰে? উত্তৰ মাহেকীয়া হোৱা বন্ধ হোৱাৰ পাছত। কুৱেশ্যন নাম্বাৰ 2 মিলন কৰোঁতে কাপোৰ খুলি মিলন কৰিব লাগে নে নালাগে? উত্তৰ কাপোৰ খুলি কৰিব লাগে। কুৱেশ্যন নাম্বাৰ 3 মিলন কৰাৰ আগত মহিলাৰ বুকুখন কিয় অলপ সময় আঙুলি মাৰিব লাগে? উত্তৰ কিয়নো আঙুলি মাৰি ল'লে পুৰুষৰ মালটো বুকুত সহজতে সোমাই যায়। কুৱেশ্যন নাম্বাৰ 4 মহিলাৰ বুকুখন পুৰুষে চেলেকিলে মহিলাবোৰে ভাল পায় নে বেয়া পায়? উত্তৰ বহুত বেছি ভাল পায় আৰু আপোনাক তেতিয়া বহুত বেছি মৰম কৰিব। কুৱেশ্যন নাম্বাৰ 5 কোনবোৰ মহিলাই মিলন কৰোঁতে মতাটোৰ ওপৰত বহি নিজে ওলোৱা সোমোৱা কৰে? উত্তৰ যোনবোৰ মহিলাৰ মতা বৰ বেছি স্পীডত মিলন কৰিব নোৱাৰে।